নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিপিল মৰাণ আপোনালোকৰ মাজলৈ আজি আন এটি কবিতা লৈ আহিছোঁ। আজিৰ কবিতাৰ শিৰোনাম হৰাপাতত তুমি। হৰাপাতত তুমি। পূৰ্ণিমাৰ আকাশৰ ধ্ৰুৱ তৰা হৈ তকৈ জিলিকি আছা, বিষাদৰ হৰাপাতত সোঁৱৰিব পৰাকৈ জিলিকিছা। বাৰিষাৰ নদীত বানপানীৰ দৰে সিঁচি দিছিলা সঁচা ভালপোৱাৰ মৰম বুলি, আৰু মই শৰতৰ শেৱালিৰ দৰে আল ফুলে বুটলিছিলোঁ। বসন্তৰ পৰশত সুললিত কণ্ঠ নিগৰিছিল, মোৰ দুই ওঠৰ বাঁহীত শব্দ সুৰ ভাহি উঠিছিল, আৰু তুমি কঁকাল ভাঙি ভাঙি হালি জালি নাচিছিলা বিহুৰ তলিত। তেতিয়া মৰমে মৰম বিচাৰিছিল, তোমাৰ হৃদয়ৰ আকুল আহ্বানত পৰিৱেশ সলনি হৈছিল। সময়ে ছটিয়াই দিছিল এছাতি বিষাদৰ মৃদু বতাহ মোৰ বুকুত। নিদ্ৰা হেৰাইছিল আঁউসীৰ নিশা সেমেকা দুচকুত। তথাপি তুমি আজিও আছা এটি উজ্জ্বল তৰা হৈ, বিষাদৰ হৰাপাত আৰু মন মগজুত। ধন্যবাদ। কবিতাটি ইমানেই আছিল। এনেদৰে আপোনালোকৰ কবিতাবিলাকো আমালৈ প্ৰেৰণ কৰিব পাৰে। আমি প্ৰকাশৰ ভিডিঅ' বনাই প্ৰকাশ কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিম। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।